এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে লাহৰীঘাটৰ হামুচাপৰিত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। বিয়া খাবলৈ যোৱাৰ পথতে এই ভয়ংকৰ নাও দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ পুত্ৰ কন্যাসহ 3জন লোকৰ মৃত্যু হৈছে। লাহৰীঘাটৰ হামুচাপৰিত এই ভয়ংকৰ নাও দুৰ্ঘটনাটো হৈছে। বিয়া খাবলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈছে নাওখন। দুৰ্ঘটনাত একেটা পৰিয়ালৰ পুত্ৰ কন্যাসহ 3জন লোকৰ মৃত্যু হৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বটদ্ৰৱাত উচ্ছেদ অভিযান আৰম্ভ হৈছে। বটদ্ৰৱাৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উচ্ছেদ অভিযানক লৈ যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলজুৰি। প্ৰচণ্ড ঠাণ্ডাত কলৈ যাব উচ্ছেদিত লোকসকল। শীতৰ সময়ত চলিবলগীয়া উচ্ছেদক লৈ চিন্তিত হৈ পৰিছে শ শ পৰিয়াল। শ শ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে বটদ্ৰৱাত। বটদ্ৰৱাৰ বিভিন্ন স্থানত চলি আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। নগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত এই উচ্ছেদ অভিযান চলি আছে। আৰক্ষীৰ কুচকাৱাজ দেখি শংকিত হৈ পৰিছে শ শ পৰিয়াল। উচ্ছেদ চলোৱা হ'ব বটদ্ৰৱাত। জানিব পৰা মতে নগাঁৱৰ বটদ্ৰৱাৰ, হাইডুবি, বুমৰাগুৰি, গ্ৰেজিং ৰিজাৰ্ভ, জামাইবস্তিত চলিব উচ্ছেদ অভিযান। কামৰূপ, কদমনিকে ধৰি হাজাৰ হাজাৰ বিঘাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। আজিৰ পৰৱৰ্তী খবৰটো হৈছে শিলচৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শিলচৰ মেডিকেল কলেজত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। চিকিৎসক আৰু ৰোগীৰ পৰিয়ালৰ মাজত এই মাৰপিটৰ ঘটনাটো সংঘটিত হৈছে। ৰোগীৰ দেহৰ পৰা তেজ ওলোৱাৰ কাৰণ সোধাৰ বাবে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিলচৰত। চিকিৎসকে ৰোগীৰ আত্মীয়ক অপব্যৱহাৰ কৰাৰ অভিযোগ আনিছে একাংশই। চিকিৎসকৰ ওপৰতো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে পৰিস্থিতি। জানিব পৰা মতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে শিলচৰ মেডিকেল কলেজত আৰু দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 3খন ট্ৰাকৰ মাজত মুখামুখি ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় 2জনকৈ লোকৰ মৃত্যু হৈছে। বিলাসীপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। 3খন ট্ৰাকৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষত তিতাতে নিহত হৈছে 2জনকৈ লোক আৰু আহত হৈছে বহু কেইজন লোক। নিহত লোক 2জন ট্ৰাক চালক আৰু হেণ্ডিমেন বুলি জানিব পৰা গৈছে।